নমস্কাৰ আপোনালোকৰ সংবাদ মাধ্যমক আমি জনাবলৈ পাই খুব সুখী হৈছোঁ যে আমাৰ এই বালিপাৰা অঞ্চলত দীৰ্ঘদিন ধৰি এটা সমস্যা আছিলে যে আমি পৰোক্ষভাৱে টকা পইচা লেনদেন কৰিব পৰা নাছিলোঁ। আমি হয়তো এটিএমত যাব লাগিলে কলাইগাঁও বা টংলাত যাব লগা হৈ আছিলে। কিন্তু আজি আমাৰ বিশাম্বৰ দাসৰ প্ৰধানত তেওঁ যিটো আমাক ৰাইজৰ কাৰণে যিটো সুবিধা কৰি দিলে তাৰ কাৰণে আপোনালোকৰ সন্মুখতে তেওঁক এটা ধন্যবাদ মই জনাইছোঁ। তো আজিৰ পৰা ইয়াতে জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহে এই এটিএমৰ পৰা ডাইৰেক্ট টকা পইচা লেনদেন কৰিব পাৰিব। তো এইটো আমাৰ কাৰণে আজিৰ দিনটো এটা গৌৰৱৰ দিন বুলি মই ভাবোঁ। এইটো বালিপাৰা বজাৰ খোলা। আমি হয়তো কলাইগাঁও বা টংলাত যাব লগা হৈছিলে। কলাইগাঁও বা টংলাতহে আছে এটিএম, আমাৰ ইয়াতে নাছিলে। এইটো আমাৰ ইয়াত বেংকত গৈ লাইন ধৰিব লগা হৈছিল। হয়, আমি খুব আনন্দিত হৈছোঁ আৰু আমাৰ অঞ্চলৰ ৰাইজে বহুত উপকৃত হ'ব। ডাইৰেক্ট লেনদেন কৰিব পাৰিব। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ, আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ যে আজি এই শুভক্ষণত আপোনালোকে উপস্থিত হৈছে। আচলতে আমাৰ বালিপাৰা বজাৰত এটা দীৰ্ঘদিনীয়া সমস্যা আছিল যে এটিএম নাই। বেংকত CSP বিলাক আছে, CSP বিলাকত লাইন ধৰি পইচা উঠাব লাগে। ৰাইজেও কৈ আছিলে যে কোনোবা এজনে যদি এটিএম এটা বহালে হয় তেতিয়াহ'লে আমাৰ সুবিধা হ'ল হয়। মই সেই ৰাইজৰ কথা চিন্তা কৰি এটা এটিএমৰ ব্যৱস্থা কৰিছোঁ। আজিৰ পৰা আনুষ্ঠানিকভাৱে উদ্বোধনী কৰিছে আমাৰ BCDC চেয়াৰমেন হৰেকান্ত দাস ডাঙৰীয়াই। আৰু ৰাইজক এটাই অনুৰোধ জনাওঁ যে তেখেতসকলে আহি এতিয়া বালিপাৰা এটিএমৰ পৰা যাতে পইচা ওলায়, এইটোৱে অনুৰোধ জনাইছোঁ ৰাইজক। আমাৰ কলাইগাঁৱত গৈ এটিএমত দীঘলীয়া লাইন ধৰিব লগা হৈছিল। তাতে আমাৰ বহুত সমস্যা হৈছিল। কেতিয়াবা নেটৱৰ্ক নাথাকে আৰু নেটৱৰ্ক থাকিলেও কেতিয়াবা মানি নাথাকে, এনেকৈ আমি কেতিয়াবা ঘূৰি আহিব লগা হৈছিল। আজি আমাৰ বালিপাৰাত যিটো আমাৰ মাজসভা BCDCৰ প্ৰাক্তন চেয়াৰমেন বিশম্বৰ দাসে যিটো এটা এটিএমৰ ব্যৱস্থা কৰিছে, তাৰ কাৰণে আমি সেই টংলা বা কলাইগাঁও আৰু যাব লগা নহয়। ইয়াৰ পৰাই আমি ট্ৰানজেকশ্যন কৰিব পাৰিম এটিএমৰ জৰিয়তে। গতিকে মই অশেষ ধন্যবাদ জনাইছোঁ এই ব্যৱস্থাটো কৰি দিয়াৰ কাৰণে। আৰু মোৰ লগতে আমাৰ বালিপাৰা, আমাৰ ভেয়াগুৰি, ৰূপাতল যিখিনি অঞ্চল আছে, এই বালিপাৰা BCDC, মাজসভা BCDC, তেওঁলোকে যিসকলে বেংকৰ এটিএম আছে তেওঁলোকে আহি ইয়াৰ পৰাই বেংকত আৰু যাব নালাগে, ইয়াৰ পৰাই তেওঁলোকে পইচা উইথড্ৰল কৰিব পাৰিব। কেনে লাগিছে আজি? খুব ভাল লাগিছে, নতুন আনন্দিত হৈছোঁ মই। গতিকে এনেকুৱা ব্যৱস্থা হোৱাৰ কাৰণে মই ক'লো নহয় আগতে, তোক মই ধন্যবাদ জনাইছোঁ। লগতে স্পট নিউজ অসমৰ জৰিয়তে মই সমগ্ৰ আমাৰ এই বালিপাৰাবাসী, আমাৰ ভেহেগুৰিবাসী ৰাইজলৈও মই শুভেচ্ছা জনাইছোঁ। তেওঁলোকে আহক, আহি পেলাই তেওঁলোকৰ এটিএম ব্যৱহাৰ কৰি, এটিএম কাৰ্ডখন ব্যৱহাৰ কৰি তেওঁলোকে ইয়াৰ পৰা টকা উইথড্ৰল কৰক।